বনলৈ পাণ্ডৱৰ প্ৰস্থানৰ লগে লগে তোমাৰ বাঘকে কি কৰিলে প্ৰস্থান? কিছুদিন ধৰি নিৰীক্ষণ কৰিছো তোমাক, স্বামী সমেও বাৰ্তালাপ নকৰা কিয় তুমি? মই দৃষ্টিহীন, ভক্তইতো মোৰ একমাত্ৰ আশ্ৰয়। সেই আশ্ৰয়ৰ পৰা মোক বঞ্চিত নকৰিবা গান্ধাৰী। ৰাজসভাত বস্ত্ৰহৰণ কৰোঁতে দ্ৰৌপদী মৌন হৈ থাকিল কিয় পুতলা সদি? ইতিহাসে দুখাখনক দুখিব যিমান, আপোনাকো দুখিব সিমান। সেয়েহে মই কৰিছো সংকল্প, নিতান্তই নহলে প্ৰয়োজন নীৰৱে থাকিব এই গান্ধাৰ নন্দিনী। স্বীকাৰ কৰিছো গান্ধাৰী, স্বীকাৰ কৰিছো। সেইদিনা ৰাজসভাত যি ঘটিল অঘটন, মুহূৰ্তৰ বাবেও মই নাছিলো প্ৰস্তুত। কোনো একতান শক্তিয়ে মোৰ কণ্ঠ যেন কৰিছিল ৰোধ। তাৰ বাবে মোক দুখ নিদিবা কেৱল। মই দৃষ্টিহীন, কিন্তু মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম, আচাৰ্য দ্ৰোণ, কৃপাচাৰ্য কুলগুৰু আৰু বিদুৰৰ বিদ্যমানে অপমান পালে দ্ৰৌপদীয়ে। কহতা তেওঁলোকেওতো কোনো কথা নকলে সভাত। তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বেথা চেষ্টা নকৰিব আৰ্যপুত্ৰ। আপুনি ৰজা, অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত। দুখাখনক বন্দী কৰাৰ আজ্ঞা নিদিলে কিয়? ময়ো মাতৃ, ময়ো সন্তানক ভাল পাওঁ অকৃত্ৰিমভাৱে। সন্তানৰ